নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই নেৱাৰ আচাৰ্য। আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ 6 নম্বৰ পাঠটো পঢ়িম দেই। 6 নম্বৰ পাঠটো আছে গড ইজ গ্ৰেট। এই পাঠটো চোৱা, গড ইজ গ্ৰেট। দ্য গ্ৰাছ ইজ গ্ৰীণ, দ্য ৰিভাৰ ফ্ল'জ, দ্য উইণ্ড ইজ নট চিন বাট ষ্টিল ইট ব্ল'জ। দ্য গ্ৰাছ মানে ঘাঁহনি হ'ল, ইজ গ্ৰীণ ঘাঁহনিটো কেনেকুৱা ৰঙৰ? সেউজীয়া। দ্য ৰিভাৰ নদীখন ফ্ল'জ মানে বৈ যায়, নদীৰ পানীখিনি দেই। দ্য উইণ্ড ইজ নট চিন, উইণ্ড মানে বতাহ, বায়ু। ইজ নট চিন মানে দেখা নাযায়। বাট ষ্টিল ইট ব্ল'জ, কিন্তু ষ্টিল মানে তথাপিও ইট ব্ল'জ ই বৈ যায়। যেনেকৈ নদীৰ পানী বৈ গৈছে সেইটোতো আমি দেখি পাওঁ, কিন্তু বতাহ বা বায়ু বয়, কিন্তু আমি দেখি নাপাওঁ। এই প্ৰথম ষ্টেঞ্জা 4 শাৰীত এইটোৱে বুজাইছে। একেবাৰতে 4 শাৰীটো পঢ়িব লাগিব দেই। ইয়াৰ পিছত ষ্টেঞ্জা আমি পঢ়িবলৈ যাম এতিয়া। ইয়াত এটা অসুবিধা হৈছে, এই শেষৰ শাৰীটো মই কাৰ্চিন মাৰি দিছোঁ, এইটো ওপৰলৈ গৈছে যে এইটো হ'ব। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, বেলিটো ছান ৰাইজেছ ইন দ্য ইষ্ট, বেলিটো ৰাইজেছ মানে RISES, ৰাইজেছ ইন দ্য ইষ্ট, ৰাইজেছ মানে উদয় হোৱা, ইন দ্য ইষ্ট মানে পূবত। বাট ছেটছ ইন দ্য ৱেষ্ট, কিন্তু পশ্চিমত মাৰ যায়। ইটছ টাইম ফৰ বাৰ্ডছ টু, এইটো সময় হৈ গৈছে বাৰ্ডছৰ বাবে, চৰাইবিলাকৰ বাবে। ৰিটাৰ্ণ টু দ্য নেষ্ট, এতিয়া সময় হৈ গৈছে চৰাইবিলাকৰ বাবেও, যাতে তেওঁলোক বাসলৈ ঘূৰি যায়। এই 4 শাৰীত ইয়াত ৰিটাৰ্ণ টু দ্য নেষ্ট এই শাৰীটো ইয়াত তলত থাকিব লাগে। সেইকাৰণে PDFটো কনভাৰ্ট কৰোঁতে কিবা অসুবিধা হ'ল। যি কি নহওক, এই 4 শাৰীটো পঢ়োঁ দেই। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, বেলিটো পূবত উদয় হয়। বাট ছেটছ ইন দ্য ৱেষ্ট, কিন্তু পশ্চিমত মাৰ যায়। ইটছ টাইম ফৰ বাৰ্ডছ টু, এতিয়া সময় হৈছে চৰাইবিলাকৰ বাবেও। ৰিটাৰ্ণ টু দ্য নেষ্ট, বাসলৈ ঘূৰি যোৱাৰ। হৈছেনে? এই 4 শাৰীৰ পিছত আমি নেক্সট ষ্টেঞ্জাটো পঢ়িম দেই। এতিয়া চোৱা, মাদাৰ ছেইজ গড ইজ গ্ৰেট, মায়ে কয়, মাদাৰ ছেইজ মানে মায়ে কয়, গড ইজ গ্ৰেট, ভগৱান ইজ গ্ৰেট মানে মহান। এণ্ড ডেট উই মাষ্ট কিপ ইন মাইণ্ড, আৰু আৰু সেই কথাটো উই মাষ্ট কিপ ইন মাইণ্ড, আমি মনত ৰাখিব লাগে। ভগৱান মহান হয়, সেই কথাটো আমি মনত ৰাখিব লাগে। হি ইজ এৰাউণ্ড আছ অল, তেওঁ আমাৰ চৌপাশে আছে, তেওঁ আৱৰি আছে। ভগৱান আছে আমাৰ চৌপাশে সকলো ঠাইতে ভগৱান বিৰাজমান। এণ্ড হি ইজ লাভিং, আৰু তেওঁ মৰমীয়াল। গুড বহুত ভাল। এণ্ড কাইণ্ড দয়ালু প্ৰকৃতিৰ। এই 4 শাৰীত কি কৈছে? মাদাৰ ছেইজ গড ইজ গ্ৰেট, মায়ে কয় ভগৱান মহান। এণ্ড ডেট উই মাষ্ট কিপ ইন মাইণ্ড, আৰু সেই কথাটো আমি মনত ৰাখিব লাগে। হি ইজ এৰাউণ্ড আছ অল, তেওঁ আমাৰ চৌপাশে আৱৰি আছে, তেওঁ আমাক আৱৰি আছে। এণ্ড হি ইজ লাভিং, আৰু তেওঁ মৰমীয়াল। গুড এণ্ড কাইণ্ড মানে দয়ালু দেই। এইকেইটা কথা। তাৰপিছত আমি ইয়াৰ তলত যদি আমি শব্দ অৰ্থ চাবলৈ যাওঁ, ইয়াৰ পিছত আমি শব্দ অৰ্থ কেইটামান আছে, সেইকেইটা চাবলৈ যাম দেই। এতিয়া আমি শব্দ অৰ্থখিনি চাম। ইটছ টাইম ফৰ মানে এই সময়ত, এইটো অসমীয়াত লিখি দিয়া আছে ব্ৰেকেটৰ ভিতৰত। এই সময়ত। কিপ ইন মাইণ্ড মনত ৰাখা, তুমি মনত ৰাখিবা দেই বুলি কয়। এৰাউণ্ড আছ আমাৰ চৌপাশে, সেইটো বুজাবলৈ। লাভিং এণ্ড কাইণ্ড এইটো মৰমীয়াল দয়ালু তেনেকুৱা বুজাবৰ কাৰণে, এই শব্দটোৰ কাৰণে
লাভিং গুড এণ্ড কাইণ্ড যিটো কিতাপত দিয়া আছে। মোৰ ইয়াত অলপ লৰচৰ হৈছে, মই আকৌ এডিট কৰিব লগা হৈছে নহয়, সেইকাৰণে চোৱা এই শব্দ অৰ্থবিলাক আছেই। তোমালোকক মই এই PDF-টো দি দিম, এই কাগজখিলা তোমালোকক মই হোৱাটছএপতে দি দিম, তোমালোকৰ একো অসুবিধা নহয়। তোমালোকে পিছত কাগজখনো পাই যাবা, ভিডিঅ'টো চাই লিখিব নালাগে, পিছত তোমালোকে কাগজখনো পাই যাবা দেই। এতিয়া চোৱা প্ৰশ্নখিনি, আনচাৰ দ্য ফলোয়িং বুলি আছে, তাৰ তলত 1 নম্বৰৰ প্ৰশ্ন। 1 নম্বৰটো চোৱা, ৱেৰ ইজ গড। প্ৰশ্নত কি সুধিছে, ৱেৰ ইজ গড, ভগৱান ক'ত আছে? মই উত্তৰটো লিখি দিছোঁ, দ্য গড ইজ এৰাউণ্ড আছ অল। মই লিখি দিয়া বুলি নহয়, আমাৰ পাঠ্যপুথিত থকা এই কবিতাটোতে কৈছে, কবিয়ে কৈছে গড ইজ এৰাউণ্ড আছ অল, ভগৱান আমাৰ চৌপাশে বিৰাজমান। এইটো উত্তৰ হৈ যাব, হ'লনে? ইয়াৰ পিছত চোৱা, তলত চাওঁ কি আছে এইটো প্ৰশ্ন। ৱেন ডু বাৰ্ডছ ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট। চৰাইবিলাকে নিজৰ বাহলৈ, ৱেন ডু বাৰ্ডছ মানে চৰাইবিলাকে, ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট, চৰাইবিলাকে তেওঁলোকৰ বাহলৈ কেতিয়া ঘূৰি যায়? ইয়াৰ উত্তৰটো চোৱা, এই তলত আনচাৰ বুলি গোলপীয়া ৰঙৰ, দ্য বাৰ্ডছ ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট ৱেন দ্য ছান ছেটছ। চৰাইবিলাকে ঘূৰি যায় সিহঁতৰ নেষ্ট মানে বাহলৈ, ৱেন দ্য ছান ছেট, যেতিয়া ৱেন দ্য ছানছেট মানে এইটো ৱেন দ্য ছানছেট মানে যেতিয়া বেলিটো ডুব যায়, বেলি ডুব গ'লে সিহঁতে নিজৰ বাহলৈ ঘূৰি যায়, হ'লনে এইটো? ইয়াৰ পিছত আমি চাওঁ তলত কি আছে, চাওঁ 3 নম্বৰ প্ৰশ্নটো, হোৱাট শুড উই কিপ ইন মাইণ্ড এবাউট গড। আমি ভগৱানৰ বিষয়ে মনত কি কথাটো ৰাখিব লাগে? হোৱাট শুড উই কিপ ইন মাইণ্ড এবাউট গড, অলপ আগতে কৈছিলোঁ, উই শুড কিপ ইন মাইণ্ড ডেট গড ইজ গ্ৰেট। এইটো কবিতাটোত কৈছিলে, মাই মাদাৰ ছেইজ কৈছিলে, মানে মায়ে কয় আমাক, উই শুড কিপ ইন মাইণ্ড ডেট গড ইজ গ্ৰেট। আমি এই কথাটো মনত ৰাখিব লাগে যে ভগৱান মহান বুলি, হ'লনে? ইয়াৰ পিছত আছে কি, হোৱাট ডাজ, 4 নম্বৰ প্ৰশ্নটো দেই, এইটো 4 নম্বৰ প্ৰশ্নটো এতিয়া পঢ়িম। হোৱাট ডাজ মাদাৰ ছে এবাউট গড। মায়ে ভগৱানৰ বিষয়ে বা ভগৱান সম্পৰ্কে তোমাক কি কৈছে বা আমাক কি কৈছে? উত্তৰটো চোৱা, আনচাৰটো চোৱা, আনচাৰ, মাদাৰ ছেজ ডেট, মায়ে কৈছে যে গড ইজ লাভিং গুড এণ্ড কাইণ্ড। মায়ে কৈছে যে ভগৱান লাভিং মৰমীয়াল, ভাল, দয়ালু, এনেধৰণৰ কথাবিলাক কৈছে, হয়নে? ইয়াৰ পিছত আমি তলৰ প্ৰশ্নটোলৈ যাম দেই। তাৰপিছত আমি 4 নম্বৰ হ'ল, 5 নম্বৰ প্ৰশ্নটোলৈ যাম দেই। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো কৈছে, 5 নম্বৰ প্ৰশ্নটো কৈছে, ইজ দ্য উইণ্ড চিন। বতাহ বা বায়ু দেখা যায়নে? তোমালোকে দেখি পোৱা নেকি বতাহ বা বায়ু? ইয়াত আনচাৰ চোৱা, আনচাৰ, ন' নহয় বা নেদেখোঁ, হয়নে? দ্য উইণ্ড ইজ নট চিন, বতাহ বা বায়ু দেখা পোৱা নাযায়, এইটো কথাটো কোৱা হৈছে, হয়নে? ইয়াৰ পিছত তোমালোকক 2 নম্বৰটোত আহিছে যে কিছুমান বাক্য দিয়া আছে দেই। ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং এক্টিভিটিজ আৰ ৰিলেটেড টু নেচাৰ। ইয়াত তলত দিয়া কথা কিছুমান লিখা আছে, তাৰ ভিতৰত কোনবিলাক প্ৰাকৃতিকভাৱে হয়। প্ৰাকৃতিকভাৱে মানে বুজি নাই পোৱা চাগে, মানে মানুহে কৰা নাই দেই, নিজে হোৱা, এইটো আমি এতিয়া বুজিম দেই। প্ৰতিটো বাক্যক যদি আমি ভালকৈ বুজোঁ তেতিয়াহ'লে কোনবিলাক কাম মানুহে কৰিছে আৰু কোনবিলাক কাম নিজে হৈছে, মানে বাহিৰত পৃথিৱীত যিবিলাক পৰিঘটনা নিজে হয় সেইবিলাকক নেচাৰেলি, প্ৰাকৃতিকভাৱে হোৱা বুজা যায় দেই। এতিয়া অলপমান মই সেইটো ঠিক কৰি লওঁ, পেজটো ঠিক কৰি লওঁ। এতিয়া চোৱা, প্ৰাকৃতিকভাৱে হোৱা ঘটনা মানে এই 1 নম্বৰটোক চাওঁ, দ্য ৰিভাৰ ফ্ল'জ, নদীখন বৈ যায়। এই নদী বৈ যোৱা কামটো মানুহে কৰা নহয়, নদীখন প্ৰাকৃতিকভাৱে হয়, গতিকে এই বাক্যটো তোমালোকে লিখিব লাগে, হ'লনে? এই বাক্যটো প্ৰাকৃতিকভাৱে হোৱা। 2 নম্বৰ বাক্যটো চোৱা, চি কুকছ ৰাইচ, তাই ভাত ৰান্ধিছে। এইটোতো নিজে হোৱা নাই, মানুহে কাম কৰিছে, গতিকে মানুহে বা অন্য কিবাই কৰাটো
এইবিলাক প্ৰাকৃতিক বুলি নহয়, মানুহে কৰাটো প্ৰাকৃতিক নহয়। বুজি পাইছা? মানুহে কৰাটো প্ৰাকৃতিক নহয়। তাৰপিছত 3 নম্বৰ চোৱা, বাৰ্ডছ ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট ইন দ্য ইভিনিং। চৰাইবিলাকে গধূলি সময়ত বা আন্ধাৰ হ'লে যেতিয়া নিজৰ নিজৰ বাহলৈ ঘূৰি আহে, এইটো প্ৰাকৃতিকভাৱে তেওঁলোকৰ এইটো, কাৰণ মানুহে কৰাটো নহয়তো, মানুহে নপঠিয়াওঁ, সেইকাৰণে তেওঁলোকে নিজে নিজে আহি যায়, এইটো প্ৰাকৃতিক বুলি ভাবে, হয়নে? এইটো প্ৰাকৃতিক বুলি ভাবিছোঁ। মাদাৰ ছেইজ গুড থিংছ টু আছ। মায়ে আমাক বহুত ভাল ভাল কথা কয়। এইটো মায়ে কয়, গতিকে এইটো প্ৰাকৃতিক ঘটনা নহয়, গতিকে এইটো নেচাৰটোৰ লগত ৰিলেটেড নহয়। এতিয়া আমি তাৰ তলত চাওঁ, মাদাৰ ছেইজ গুড থিংছ টু আছ, এইটো নহয়। এতিয়া চাওঁ, দ্য উইণ্ড ব্ল'জ, 5 নম্বৰটো, দ্য উইণ্ড ব্ল'জ, এইটো প্ৰাকৃতিক ঘটনা হয়, গতিকে মই শুদ্ধ দি দিলোঁ। এই বাক্যটো তোমালোকে লিখিব লাগিব, দ্য উইণ্ড ব্ল'জ। তাৰপিছত দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, বেলিটো পূবত উদয় হয়। এইটো প্ৰাকৃতিক ঘটনা, এইটো মানুহে নকৰে, হয়নে? এইটো প্ৰাকৃতিক ঘটনা, মানুহে নকৰে, সেইকাৰণে যিখিনি প্ৰাকৃতিক ঘটনা সেইখিনি মই দাগ দিলোঁৱেই, বাকীখিনি তোমালোকে লিখিব নালাগে, অকল দাগ দিয়াকেইটা লিখিব লাগে, হ'ব? ইয়াৰ পিছত তললৈ যাওঁ, ৰাইট চেণ্টেঞ্চেছ চুজিং দ্য কাৰেক্ট অপশ্যন। ইয়াত তলত চোৱা, বাক্যটো সম্পূৰ্ণ কৰিব লাগে এই ব্ৰেকেটৰ ভিতৰত। এই ব্ৰেকেটৰ ভিতৰত দেখিছা, ব্ৰেকেটৰ ভিতৰত এইবিলাক দিয়া আছে, এইকেইটা শব্দ, এইকেইটা শব্দৰ কোনটো শুদ্ধ, এনেকুৱা। এতিয়া আমি বাক্যটো পঢ়ি চাওঁ দেই। ইট ইজ আফটাৰনুন, ইট ইজ টাইম ফৰ আছ টু ডু টু। এতিয়া গধূলি হ'ল, এতিয়া আমাৰ কিহৰ সময় আছে? ইট ইজ টাইম ফৰ আছ টু, কি হ'ব? তোমালোকে জানিছাই, এইটোতো ৰিড হ'ব নিশ্চয়, নে নহয় নেকি? গধূলি সময়ত তোমালোকে কি কৰিব লাগে? গধূলি সময় হ'ল, এই গধূলি সময়ত কি? ৰিড হ'লনে? ইট ইজ আফটাৰনুন, এতিয়া গধূলি হৈছে, গতিকে এইটো আমাৰ পঢ়াৰ সময়, ৰিড। প্লে নহয় দেই, খেলা নহয়, খোৱাটো যেনিবা খোৱাটো কিবা কিবি খাব পাৰা, কিন্তু ৰিড পঢ়াৰ সময়, সেইটোৱে ভালটো শব্দটো নহয় জানো? ইয়াৰ পিছত চাওঁ 2 নম্বৰ। 2 নম্বৰত কি আছে, কি কৈছে চোৱা, উই আৰ টু কিপ ইন মাইণ্ড ডেট ডেছ ইজ গ্ৰেট। উই আৰ টু কিপ ইন মাইণ্ড ডেট, আমি মনত ৰাখিব লাগে যে ডেছ ইজ গ্ৰেট, মহান কোন? হি নে চি নে মেন? ইয়াত সি বুলি আমাক ভগৱানক বুজাইছে, গতিকে বাক্যটো অনুসৰি খালী ঠাই পূৰ কৰাৰ দৰে যদি ভাবোঁ, এই সিটোৱে হ'ব, হি ইজ গ্ৰেট। সি মানে দেৱতাক বুজাইছে, ভগৱানক বুজাইছে। 3 নম্বৰ বাক্যটো চাওঁ দেই, দ্য উইণ্ড ডেছ ষ্টিল ইট ইজ হট টুডে। দ্য উইণ্ড, বতাহটো বলিছে, তথাপিও আজি গৰম পৰি আছে। ষ্টিল ইট ইজ হট টুডে, বতাহ বলিছে কিন্তু এতিয়াও গৰম পৰি আছে। তো উইণ্ডটো কি হয়? ফ্ল'জ হ'বনে, ব্ল'জ হ'বনে, কামছ হ'ব? এই তিনিটাৰ ভিতৰত চোৱা, ফ্ল'জ হ'বনে, ব্ল'জ হ'বনে, কামছ হ'ব? তো বতাহৰ ক্ষেত্ৰত আমি কবিতাটোত পাইছিলোঁ নাই? বতাহৰ ক্ষেত্ৰত কি কৈছিলে? উইণ্ড ব্ল'জ কৈছিলে নাই? উইণ্ড ব্ল'জ, এই ওপৰত চোৱা কবিতাটোত, দ্য উইণ্ড ব্ল'জ, চোৱা ষ্টিল ইট ব্ল'জ, দেখিছা এইটো? গতিকে উইণ্ডটো ব্ল'জ হয়। তো তলত আমি এতিয়া যাওঁ, তো বতাহ কি? বতাহ বলে। দ্য উইণ্ড ব্ল'জ, কোনটো হ'ব? এইটো ব্ল'জ। দ্য গ্ৰাছ ইজ, কি হ'ব? গ্ৰীণ, ৰেড, ব্লু, কি হ'ব? গ্ৰাছটো কেনেকুৱা? গ্ৰীণ, এইটো গ্ৰীণ। তাৰপিছত তলত যদি আমি চাওঁ, কি আছে আৰু দুটা আছে, হয়নে? দুটাৰ পিছতো শেষেই। এই পৃষ্ঠাৰ গোটেই লেচনটো মই একেটা ভিডিঅ'তে কৰাই দিছোঁ, তোমালোকে এই ভিডিঅ'টো বাৰে বাৰে চাবা দেই, বাৰে বাৰে চাবা, তেতিয়া ধুনীয়াকৈ মনত থাকি যাব। দ্য ৰিভাৰ ডেছ, ৰিভাৰে কি কৰে? ব্ল'জ কৰেনে, চেইলছ কৰেনে, ফ্ল'? দ্য ৰিভাৰ ফ্ল', এই ফ্ল'জ হ'ব লাগে, এইটো শুদ্ধ উত্তৰ, কিন্তু শেষত এছ এটা দিবা দেই, ফ্ল'জ। দ্য ৰিভাৰ ফ্ল'জ, এছ লগাই লিখিব লাগিব। তাৰপিছত দ্য ছান ছেটছ ইন দ্য ছান ছেটছ, আচ্ছা ছেটছ বুলি ক'লে কি হয়? ছেটছ মানে ডুব যোৱা যায়, কোনফালে ডুব যায়? ইষ্ট মানে পূব, ৱেষ্ট মানে পশ্চিম, নৰ্থ মানে উত্তৰ। এতিয়া কোনটো হ'ব? নিশ্চয় ৱেষ্টটো হ'ব, পশ্চিমত মাৰ যায়,
মন কৰিবা দেই, তোমালোকৰ ফালে কোন দিশত মাৰ যায় মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ইয়াত পশ্চিমত মাৰ যায়। সেইকাৰণে মই পশ্চিমত শুদ্ধটো দিলোঁ, তোমালোকে চাই ল'বা ভালকৈ। কাইলৈ এইটো ভিডিঅ'টো চোৱাৰ পিছত গধূলি বেলটো কোন দিশত মাৰ যায় ভালকৈ চাই ল'বা, চিয়'ৰ হৈ ল'বা। গতিকে আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিম, আৰু তোমালোকে একেবাৰতে গোটেই ভিডিঅ'টো চাই যাবা, আৰু প্ৰশ্ন উত্তৰো চাব পাৰিবা। একেটা ভিডিঅ'তে কৰিব দিয়া হৈছে। হ'লনে? এতিয়া আমি সমাপ্ত কৰিছোঁ ভিডিঅ'টো, আৰু কিবা অসুবিধা পালে মোলৈ ফোন কৰিবা দেই, পোনপটীয়াকৈ ফোন কৰিবা। যদি ভিডিঅ'টো বুজাত অসুবিধা হয় বা অন্য কিবা থাকি যায়, মোক পোনপটীয়াকৈ ফোন কৰিবা, তেতিয়া মই বুজাই দিব পাৰিম। ধন্যবাদ।